হে দোস্ত, কৈছিলো যে আহি গলো ষ্টেডিয়ামত খেল চাবৰ কাৰণে। 2200 টকা দি টিকেটটো লৈছো আৰু কিয় নাহিম বাৰু। আহি গলো, আজি আপোনালোকক খেল দেখাম। দোস্ত চাই থাকক। এইবাৰ বৰষুণ নিদিলেই হয় আৰু দেই। তাকে আৰু আশা কৰো কি হয় আৰু খেলখন চাই থাককচোন। খেল আৰম্ভ নে পোহৰেই হৈ আছে। দেখাই থাকিম সকলো। চাই থাকক। হে দোস্ত, এবাৰ পূজা ক'ত যাব কওকচোন সকলোৱে। মইতো গুৱাহাটীতে চাম, নলবাৰীতে চাম আৰু। পূজা বতৰ খেলো, মানুহ বহুত হৈছে ৰে। বহুত মানুহ হৈছে। কিন্তু এটা টিকেটৰ দাম যে 2200 টকা, বহুত বেছি কৰিছে দেই, বহুত বেছি হৈছে। খেল আৰম্ভ হৈ গ'ল। দৰ্শক চাই লওক দোস্ত, চাই লওক। দেখুৱাই আছো আপোনালোকক। একদম ইণ্টাৰনেশ্যনেল খেল। চাই লওক বন্ধুসকল। তাৰপিছত পূজা চাবলৈ যাব। চাই লওক। কি দোস্ত, এই সাপেও খেলা চাব আহিছে। মানুহে অকল খেলা চায় নেকি? সাপেও খেলা চাব পাৰে। চাওক আৰু সাপেও খেলা চাওক। আমিও চাওঁ লগতে। দোস্ত, খেলাখন বন্ধ কৰি দিলে। সাপডাল ধৰিব এতিয়া চাগে। দোস্ত, আকৌ আৰম্ভ হৈ গ'ল খেলা। চাই থাকক। আজি এটাই ভাল আছে যেনিবা, বৰষুণটো নাই দিয়া বাৰু দেই। এইবাৰ খালি সাপহে ওলালে। আৰু কি হয় ঠিক নাই। চাই থাকক। দেখুৱাই আছো। চাই থাকক। হে দোস্ত, কি হ'ল আকৌ? গোটেই আন্ধাৰ হৈ গ'ল দেখোন। দোস্ত, সেইটো চাওক, লাইন নুমাই গ'ল। আকৌ লাইন বেয়া হ'ল। কি যে হৈ আছে আৰু দেই। আকৌ লাইন ভাল কৰিব, আকৌ খেলা হ'ব, আকৌ ৰখাব। ৰখিছো দোস্ত, আৰু নেদেখাও ভিডিঅ'। আমনি লাগিছেগে আৰু দেই। এবাৰ সাপ ওলাইছে, এবাৰ লাইন বেয়া হৈছে। কি হৈছে নাজানো আৰু। চাই থাকক দোস্ত, আৰু হ'ব আৰু চাই থাকিব নালাগে। আপোনালোকে টিভিতে চাব আৰু দেই, মই আৰু নেদেখাও।